7 মাৰ্চ 2020 শনিবাৰ আছিল সেইদিনা। তোমাক ফেচবুকত অনলাইন দেখি হাই বুলি লিখি তোমালৈ মেছেজ এটা পঠিয়াই দিলোঁ। মই আবেলি 4টা বজাত দিয়া মেছেজটোৰ ঠিক 4 মিনিট পাছতে তোমাৰ পৰা মোলৈ হেল্ল' বুলি ৰিপ্লাই আহিছিল। তোমাৰ তেতিয়া কেনেকুৱা লাগিছিল মই নাজানো। মোৰ কেনেকুৱা লাগিছিল জানা? মই যেন একো নভবা নিচিন্তাকৈ তোমাৰ প্ৰেমত পৰিবলৈ প্ৰস্তুত হৈ পৰিছোঁ। মই তোমাক কিমান ভাল পাইছিলোঁ নাজানো। এটাই জানো মাত্ৰ, তোমাৰ সকলো গুণ মোৰ ভাল লাগে, আৰু সেইবাবেই চাগে মই তোমাৰ প্ৰেমত পৰিবলৈ বাধ্য হৈছিলোঁ। তোমাৰ লগত কথা পাতি পাতি এদিন হঠাতে তোমাক ভাল পোৱাৰ প্ৰস্তাৱটো দি দিছিলোঁ, আৰু তেতিয়া তুমি উত্তৰত কৈছিলা যে তুমি মোক সঠিক উত্তৰটো কেইদিনমানৰ পাছতেই হ'বলগীয়া মোৰ জন্মদিনৰ দিনা ক'বা। ময়ো তোমাৰ কথা ৰাখি হ'ব বুলি ক'লোঁ, আৰু মনতে ভাবিছিলোঁ যে জন্মদিনৰ দিনা ক'বা যেতিয়া য়েছেই ক'বা। আৰু তেতিয়াৰ পৰা ময়ো তোমাৰ লগত এহাল প্ৰেমিক প্ৰেমিকাৰ দৰে কথা পাতিবলৈ আৰম্ভ কৰিছিলোঁ। যদিও আমাৰ লং ডিষ্টেঞ্চ ৰিলেশ্যনশ্বিপ আছিল, তথাপিও মোৰ এনেকুৱা লাগিছিল যে তুমি মোৰ নিচেই কাষতে আছা। এনেদৰে গৈ গৈ তুমি মোক জন্মদিনৰ আগতেই মই মনেৰে বিচৰা সঠিক উত্তৰটো দি দিছিলা। তেতিয়াৰ পৰা তুমিও মোক বিশ্বাসত ভাল পাই গৈছিলা, আৰু ময়ো তোমাক নিস্বাৰ্থভাৱে ভাল পাবলৈ ল'লোঁ। মোৰ জন্মদিনৰ দিনাৰ কথা। তেতিয়া ৰাতি ঠিক 12 বাজিছে, আৰু মই মোৰ বন্ধুকেইজনৰ লগত আমি ঘৰতে সাজি ওলোৱা চাংঘৰটো সজাই আছিলোঁ। তেনেতে তুমি মোক বাৰ্থডে উইচ কৰি দিয়া মেছেজটো মোৰ দাদাই চাইছিল, আৰু মই ঘৰৰ মানুহৰ আগত ধৰা পৰি বহুত মাৰো খালোঁ। তেতিয়া মই মনতে ভাবিলোঁ যে যাৰ কাৰণে মই আজি বাৰ্থডে দিনা মাৰ খাইছোঁ, তাইক মই কেতিয়াও নেৰোঁ। তাইক মই মোৰ জীৱন সংগী কৰিমেই বুলি ভগৱানৰ ওচৰত শপত খালোঁ। তোমাৰ আচল নামটোৰ উপৰিও যে মই তোমাক কিমান নাম দি মাতিছিলোঁ মৰমতে, হিচাপেই নাই। লুকু, ধুনু, পোৱালি আৰু কত যে কি। এনেদৰে খং, অভিমান, মৰমৰ মাজেৰে পাৰ হৈছিল আমাৰ সম্পৰ্কটো। কিন্তু হঠাতে অহা এজাক কাল ধুমুহাই সকলো সলনি কৰি পেলাইছিল। কি হ'ল তোমাৰ নাজানো। হয়তো মই ক'ৰবাত নজনাকৈয়ে ভুল কৰি পেলাইছিলোঁ, যাৰ বাবে তুমি হঠাতে ইমান সলনি হোৱা যেন অনুভৱ হ'ল মোৰ। তোমাক প্ৰথম লগ কৰিবলৈ যোৱাৰ দিনা যেতিয়া মই তোমালৈ ৰৈ ৰৈ শেষত বিষাদ মনেৰে ঘূৰি আহিছিলোঁ, আৰু তোমালৈ ইমান হেঁপাহত লৈ যোৱা চকলেটটোও তাতে পেলাই থৈ আহিছিলোঁ, তেতিয়াই মোৰ মনটো সেমেকি পৰিছিল। এনেদৰে পাৰ হ'ল বহুত দিন। হঠাতে এদিন মোৰ বন্ধু এজনৰ মুখেৰে গম পালোঁ যে তুমি মোৰ পৰা আঁতৰি যাব বিচাৰিছা, কাৰণ মই হেনো বেলেগ ছোৱালী এজনীক ভাল পাওঁ। এইবোৰ কথা কোনে তোমাক কৈছে মই নাজানো, কিন্তু মই শপত খাই কৈছোঁ যে মই তোমাৰ বাহিৰে আন কাকোৱে ভাল পাব নোৱাৰোঁ। কিন্তু তুমি কিয় মোক অবিশ্বাসত লৈছা মই নাজানো। তোমাৰ কথাবোৰে মোক শিল বিন্ধা দি পিন্ধি গৈছিল। আনৰ কথাত লাগি তোমাৰ আৰু মোৰ মাজত থকা ভালপোৱাৰ এনাজৰীৰ শিকলিডাল ছিঙিল। মই চাগে এতিয়া তোমাৰ হৃদয়ৰ পৰা বহুত যোজন দূৰৈত। কিন্তু বিশ্বাস কৰা, তোমাক মই এতিয়াও বহুত ভাল পাওঁ, আৰু আজীৱন ভাল পাই যাম। তুমি যাৰ লগতে থাকা, সুখত থাকা সদায়। মোৰ মনত সদায় তুমি পূৰ্ণিমাৰ আকাশৰ উজ্জ্বল জোনটি হৈ জিলিকি থাকিবা। ভালে থাকা,
তুমি সদায়। শেষত তোমাক আজীৱন ভাল পাই থকাৰ প্ৰতিশ্ৰুতিৰে বিদায় চিৰকাললৈ। গুড বাই।